ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন মই আজি কচু থুৰ আৰু কণবিলাহী মচন্দৈ সৈতে এটা দালি বনাই দেখাম। আহকচোন আমি কেনেকৈনো বনাইছোঁ তাকে দেখুৱাওঁগৈ। আহক। এয়া চাওকচোন, মই কোমলীয়া কোমলীয়া কচু লৈছোঁ। একদম চাওক, একদম কোমলীয়া কোমলীয়া কচু লৈছোঁ। আৰু এয়া চাওক, এয়া কণবিলাহী লৈছোঁ। আৰু এয়া মচন্দৈ, পিঁয়াজ আৰু এয়া কেঁচা জলকীয়া লাগিব আৰু নিমখ হালধি, এইকেইটাই বস্তু লাগিব। কিন্তু খাবলৈ যে ইমানেই ভাল হয়, এইকেইটা বস্তুৰে বনালে বহুত ভাল হয় খাবলৈ। আহকচোন এতিয়া মই কচুখিনিও কাটি লওঁ আৰু বিলাহীকেইটাও কাটি লওঁ আৰু মচন্দৈ কাটি লওঁ। কাটি লৈ পেলাই মই এতিয়া প্ৰেছাৰ কুকাৰত দিম। আহক। এয়া চাওক, মই কচুকেইডাল এয়া চুচ গুচাই কাটি ল'লোঁ ভালকৈ। চুচ গুচাই লৈছোঁ, চুচ গুচাই ভালকৈ কাটি ল'লোঁ কোমলীয়া চাই একদম। আৰু তাৰপিছত ইয়াৰ কাৰণে অকণ মচুৰ দালিও লাগিব দেই। মই মচুৰ দালিকেইটা তিয়াই পেলাই ইয়াত ধুই লৈছোঁ। মচুৰ দালি এয়া চাওক, মই কণবিলাহীও কাটি ল'লোঁ আৰু মচন্দৈকেইডালো কাটি ল'লোঁ। আৰু তেল মাৰিবৰ কাৰণে পিঁয়াজ আৰু জলকীয়া লাগিব। এতিয়া মই প্ৰেছাৰ কুকাৰত ভৰাই দিম। এয়া চাওক, মই প্ৰেছাৰ কুকাৰত গোটেইখিনি দি দিলোঁ। কচু দি দিলোঁ, কণবিলাহী দি দিলোঁ, মচুৰ দাইল দিলোঁ, চব দি দিলোঁ। মচন্দৈ কাটি দি দিলোঁ। এতিয়া এয়া চাওক, মই পানী দি দিম। ইয়াতে নিমখ দি দিওঁ। এতিয়া প্ৰেছাৰ কুকাৰটো ঢাকনি বন্ধ কৰি দিওঁ আৰু হুইচেলত লগাই দিওঁ। এয়া মই প্ৰেছাৰ কুকাৰ পাতি দিলোঁ আৰু মই 2টা হুইচেল মৰালৈকে মই অপেক্ষা কৰিম। 2টা হুইচেলো মাৰিলে আৰু মই এতিয়া বন্ধ কৰি দিম। মই ভাপটো লগে লগে খুলি দিম। এয়া মই ঢাকনি খুলি দিলোঁ। এয়া চাওকচোন, এতিয়া তেল মাৰি দিম আৰু এতিয়া মই পেনখন পাতি দিলোঁ আৰু গৰম হৈ গ'ল। আৰু ইয়াতে মই অলপ মিঠাতেল দি দিছোঁ। তেল বেছি দিব নালাগে। তেলটো গৰম হ'লে মই পিঁয়াজ দি দিম। এতিয়া তেল গৰম হৈ গৈছে, মই পিঁয়াজ দি দিওঁ। অলপ সময়ৰ পিছত মই কেঁচা জলকীয়া দি দিওঁ। শুকান জলকীয়া দিব নালাগে, এইটো কেঁচা জলকীয়াটোহে মিলে। পিঁয়াজ আৰু কেঁচা জলকীয়া এই 2টা বস্তুৱে মিলে। বাকী বস্তু দিলে ইয়াৰ যিটো আচল টেষ্টটো সেইটো আপোনাৰ নুঠিবগৈ। আৰু জলকীয়াও কেঁচা জলকীয়া। চাওক, মই কেঁচা জলকীয়া ফালি দি দিছোঁ। আৰু হুইচেল
প্ৰেছাৰ কুকাৰ হুইচেল অকল দুটা মাৰিবলৈ দিব আৰু হুইচেলটো নিজে নিজে নোযোৱালৈকে থ'ব নালাগে, লগে লগে হুইচেলটো খুলি দিব লাগে, নহ'লে খেপখেপীয়া নিচিনা হয়। এতিয়া পিঁয়াজখিনি অলপ ৰঙা হোৱালৈকে ভাজি লওঁ আৰু এতিয়া ইয়াতে হালধি দি দিম। এতিয়া আমি কেৰাহীতে 10 মিনিটমান সময় এনেকৈ উতলি থাকিবলৈ দিওঁ। এইটো অলপ পনীয়াকৈ খায়, এইটো আঞ্জা ডাঠকৈ খালে ইয়াৰ টেষ্টটো নুঠে। আপুনি এনেকৈ ৰুটি দিব আৰু কম ফ্লেমত উতল অহাৰ পিছত কম ফ্লেমত আমি 10 মিনিটমান সময় ৰাখি দিব লাগে। এয়া চাওক 10 মিনিটমান উতলাৰ পিছত এনেকুৱা হৈ গৈছে, এতিয়া হ'ব হৈ গৈছে আৰু এনেকৈ লৰাই দিব আপুনি, বস্তুটো ভাঙি যাব লাগে আৰু বেছি শুকাবলৈ দিব নালাগে। আৰু আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। এতিয়া মই বাউলত বাঢ়ি দিম আৰু এয়া চাওক মই বাউলতো উলিয়াই দিলোঁ আৰু আপুনি শেষত পদুনা পাত দুটামান ছটিয়াই দিওঁ, ইয়াত বহুত ধুনীয়া এটা ফ্লেভাৰ আনিব। পদুনা পাত দি দিয়ক, ধুনীয়া এটা ফ্লেভাৰ আনিব। থেংক ইউ।